ভিডিঅ'টিত ক্লিক কৰাৰ বাবে অশেষ ধন্যবাদ। মোৰ নাম নীলপৱন চহৰীয়া এণ্ড ইউ আৰ মষ্ট ৱেলকাম টু দ্য চেনেল। আজি আমি উপস্থিত আছোঁ খৈৰাবাৰীৰ লেখত ল'বলগীয়া তথা ৰজাদিনীয়া মন্দিৰ তাম্ৰেশ্বৰ দেৱালয়ত। গতিকে বলক ভিতৰৰ পৰা চাওঁ, মন্দিৰটো দৰ্শন কৰোঁ, কেনেকুৱা লাগে তাকে চাবলৈ যাওঁ ভিতৰলৈ। আপোনালোকো বলক মোৰ লগত। আৰু আপোনালোকে দেখিবলৈ পাইছে মন্দিৰৰ পৰিৱেশটো খুবেই ধুনীয়া, একদম পূৰা প্ৰাকৃতিকভাৱে মন্দিৰটো খুবেই চহকী। এইখিনিতে খুৱাব বিচাৰিছোঁ যে ইয়াতে এটা পুখুৰী আছে, ৰজাদিনীয়া পুখুৰী হয়, আৰু পুখুৰীটো খুবেই ডাঙৰ দেখাই আছোঁ। আৰু এইটো হ'ল সেই পুখুৰীটোত যিবোৰ দৰ্শনাৰ্থী আহে তেওঁলোকে ইয়াতে তেওঁলোকৰ বিভিন্ন ধৰণৰ মন্দিৰৰ সামগ্ৰীৰ লগতে বুট মাহ এইবোৰ এটা থোৱে। আৰু এই পুখুৰীটোৰ নাম দিয়া হৈছে গাজি ধোৱা পুখুৰী। এই পুখুৰীটোত বিভিন্ন ধৰণৰ ফুল ফুলি আছে আৰু দেখিবলৈ খুবেই সুন্দৰ। আৰু এতিয়া আপোনালোকক লৈ গৈ আছোঁ এই মন্দিৰটো সম্পূৰ্ণ এলেকালৈ যেতিয়া খনন কাৰ্য চলোৱা হৈছিল তাত ৰজাদিনীয়া বহু ধৰণৰ মূল্যৱান সামগ্ৰী খনন কাৰ্য উদ্ধাৰ হৈছে। আৰু সেইবোৰ এটা ধুনীয়াকৈ মন্দিৰটোৰ ভিতৰতে এটা মিউজিয়াম সদৃশ মানে কি এটা মিউজিয়াম গঢ়ি তাতে ধুনীয়াকৈ বস্তুখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। গতিকে সুন্দৰ প্ৰচেষ্টা এইটো। মন্দিৰটোৰ লগতে এটা ধুনীয়াকৈ মিউজিয়াম সৃষ্টি কৰিছে। বলক মিউজিয়ামটো অলপমান ভালদৰে ভিতৰৰ পৰা চাওঁ। মন্দিৰটোত আপোনালোকে যিবিলাক এইবোৰ মূৰ্তি দেখিবলৈ পাইছে সকলোবোৰ এই সন্মুখত থকা পুখুৰীটোৰ পৰা খনন কাৰ্য চলাওঁতে ইয়াতে উদ্ধাৰ কৰা হৈছে। আৰু পুখুৰীটো খুবেই ডাঙৰ। আহিব পাৰে আপোনালোকে মন্দিৰটো দৰ্শন কৰিবৰ বাবে। গতিকে অঞ্চলটোৰ এটা উল্লেখযোগ্য মন্দিৰ। গ্ৰন্থত পোৱা যায় যে মন্দিৰটোৰ স্থাপন প্ৰায় 1000 বছৰ পূৰ্বেই কৰা হৈছিলে আৰু বিভিন্ন ধৰণৰ ৰজাৰ মাজেৰে এই মন্দিৰটো চলি আহিছে। পুখুৰীৰ সন্মুখত বহি আছোঁ, ইমান ধুনীয়াকৈ বতাহ বলি আছে, যাবলৈ মন যোৱা নাই।
শিৱৰাত্ৰিৰ দিনাখন ইয়াতে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। গতিকে আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে শিৱৰাত্ৰিত আহিবলৈ পাৰে। ইয়াতে অসংখ্য ভক্ত ইয়াতে ভিৰ কৰে আহি মহাশিৱৰাত্ৰিৰ দিনাখন। গোটেই অঞ্চলটো গছ গছনিৰে ভৰা। গতিকে ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।